নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি মহাপুৰুষ শংকৰদেৱৰ বিষয়ে জানিবলগীয়া 10টা কথা আপোনালোকৰ ওচৰত আগবঢ়াই দিব ওলাইছোঁ। এই 10টা বিষয় সাধাৰণতে বহুতো পৰীক্ষাত অহা দেখা যায়। ময়ো এই প্ৰশ্নকেইটাৰ সন্মুখীন হৈছিলোঁ যেতিয়া মই নেট বা BEdৰ এণ্ট্ৰেঞ্চ পৰীক্ষা দিবলৈ গৈছিলোঁ, আৰু বিভিন্ন পৰীক্ষাত এই প্ৰশ্নকেইটা অহাৰ সম্ভাৱনাও থাকে। গতিকে আহকচোন চাওঁ আমি মহাপুৰুষ শংকৰদেৱৰ বিষয়ে নজনা 10টা কথা। 1 নম্বৰ, শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটখনৰ নাম কি? উত্তৰ চিহ্নযাত্ৰা। এইখন সংলাপবিহীন নাট। মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা প্ৰথম নাট, আৰু এই নাটখন সংলাপবিহীন আছিল। এই নাটখনত কোনো সংলাপ দিয়া হোৱা নাছিল। শংকৰদেৱ মাধৱদেৱৰ মিলনক কোনে মণিকাঞ্চন সংযোগ আখ্যা দিছিল? লক্ষ্মীনাথ বেজবৰুৱাই। শংকৰদেৱে ৰচনা কৰা গুণমালা গ্ৰন্থখন কি চন্দ্ৰত ৰচিত? উত্তৰ কুসুমমালা চন্দ্ৰত ৰচিত। মহাপুৰুষ শংকৰদেৱে নিজে অভিনয় কৰা প্ৰথম নাটখনৰ নাম কি? উত্তৰ চিহ্নযাত্ৰা। মহাপুৰুষ শংকৰদেৱৰ জীৱনৰ প্ৰথম ৰচনা কি? উত্তৰ হৰিশ্চন্দ্ৰ উপাখ্যান। মহাপুৰুষ শংকৰদেৱৰ জীৱনৰ শেষ ৰচনা কি? ৰামবিজয় নাট। অসমীয়া নাট্য সাহিত্যৰ জনক কোন? মহাপুৰুষ শংকৰদেৱ। মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা প্ৰথম বৰগীতটিৰ নাম কি? মন মেৰি ৰাম চৰণেহি লাগো। কথা গুৰুচৰিত মতে মহাপুৰুষ শংকৰদেৱৰ জীৱনৰ কিমান বছৰ বয়সৰ হিচাপ পোৱা যায়? উত্তৰ 106 বছৰ। বাকী তেওঁৰ 13 বছৰ বয়সৰ হিচাপ কথা গুৰুচৰিত গ্ৰন্থত পোৱা নাযায়। মহাপুৰুষ শংকৰদেৱে কিমান প্ৰকাৰৰ ভটিমাৰ প্ৰৱৰ্তন কৰিছিল? উত্তৰ 3 প্ৰকাৰৰ: নাট ভটিমা, দেৱ ভটিমা আৰু ৰাজ ভটিমা। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।